তো আপোনালোকৰ ঠাণ্ডা লগা নাই নেকি বাৰু? বাবা ঠাণ্ডা নালাগে নেকি বাৰু? হয় নেকি? ঠিকে আছে তেও আপোনালোকৰ মানে বাবা আপোনালোকৰ গাত শক্তি আছে। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ফ্ৰেণ্ডছ, আজি আহিলোঁ চৰাইবাহী গাঁৱৰ কমিটি ভাওনা চাবলৈ আৰু সেই কমিটি ভাওনা আপোনালোকো দেখুৱাম আৰু ময়ো চাই পোৱা নাই কমিটি ভাওনা কেনেকুৱা ধৰণৰ কি হয়। চ' আপোনালোকক কমিটি ভাওনা কেনেকৈ কি কৰে সকলোবিলাক দেখুৱাম আৰু ব'লক ময়ো চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। ফ্ৰেণ্ডছ, বৰ্তমান মই আহি আছোঁ কমিটি ভাওনাৰ যি মূল মণ্ডপ আৰু সেই মণ্ডপলৈ আহি আছোঁ আৰু এয়া চাওক কি সুন্দৰ পৰিৱেশ এটা আৰু বহুত মানুহ আহিছে এই কমিটি ভাওনা চাবলৈ আৰু মানুহবিলাক আহি আছে। এইটো মণ্ডপ মানে আপোনাৰ এইটো যিটো মানে গেট আছে দেখিছে গেটটো, আৰু মই আহি আছোঁ বৰ্তমান আৰু আহি বৰ্তমান পাইছোঁহি এখন মেইন গেট। এয়া চাওক এইখনেই মেইন গেটখন। ইয়াত লিখা আছে চৰাইবাহী ঐতিহাসিক 7 জনগোষ্ঠীৰ 57 সংখ্যক ত্ৰিবাৰ্ষিক কমিটি ভাওনা উৎসৱ উদযাপন স্থাপিত 1851। চ' এইখনেই হৈছে মূল মণ্ডপ। চ' বৰ্তমান এতিয়া ভিতৰৰ পৰিস্থিতি আপোনালোকক মই দেখুৱাম। চ' ভিতৰৰ পৰিস্থিতি কেনেকুৱা হৈ আছে, কি হৈছে কি নহৈছে আৰু কেনেদৰে কমিটি ভাওনা কৰাইছে, চ' সকলোবিলাক ডিটেইলছ আপোনালোকক দেখুৱাম। চ' আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, বৰ্তমান আহি আছোঁ। চ' বৰ্তমান পাইছোঁহি। এয়া চাওক কিমান মানুহ, বিশাল মানুহ। চ' বহুত মানুহ, এয়া চাওক মানুহৰ বহুত সমাগম পৰিৱেশ আৰু এয়া চাওক কি সুন্দৰকৈ নৃত্য কৰি আছে আৰু নৃত্য আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক মানুহৰ কিমান বিশাল সমাৱেশ আৰু এয়া চাওক নাটক চলি আছে আৰু কেনেকুৱা ধৰণৰ নাটক চলে, কি নাটক চলে, চ' সবিশেষ তথ্য আপোনালোকক মই দেখুৱাম। চ' আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। ত' ব'লক আমি আৰু কিছু ভিতৰলৈ যাওঁ আৰু কেনেকুৱা পৰিৱেশ হয় তাৰে কিছুমান আপোনালোকক দেখুৱাওঁ। ফ্ৰেণ্ডছ, প্ৰথমতে মই আপোনালোকক বাহিৰৰ পৰিৱেশটো দেখুৱাম। এয়া চাওক বাহিৰৰ পৰিৱেশ আৰু বাহিৰত কিমান মানুহৰ সমাৱেশ চাওক। এয়া চাৰিওফালে মানুহ আৰু এই ত্ৰিবাৰ্ষিক যি কমিটি ভাওনা হয় সেই কমিটি ভাওনাত বহুত মানুহ হয় আৰু এই কমিটি ভাওনা চাবলৈ বহুত মানুহ আহে। তো চাওক এইবিলাক চাওক, এই ভাৱৰীয়া দেখিছে কেনেদৰে ঘূৰি ফুৰিছে, তো দেখিছে আপোনালোকে। এয়া চাওক তো মানুহ বহুত মানুহ। তো ফ্ৰেণ্ডছ, আপোনালোকক মই এতিয়া নাটকৰ মূল যি নাটক চলি আছে তো তাৰে কিছুমান দৃশ্য আপোনালোকক দেখুৱাওঁ আৰু বৰ্তমান মই আহি আছোঁ চাইডে আহি আছোঁ। ফ্ৰেণ্ডছ, ইয়াত মানুহৰ এনেকুৱা সমাগম, যদি ইয়াত কিবা মানুহৰ মানে বিজুতি ঘটে বা তেনেহ'লে চাওক এখন এম্বুলেঞ্চ পৰ্যন্ত ৰাখি থৈ দিছে। তো আপোনালোকক দেখুৱাই দিছোঁ চাওক এইখন। যদি কিবা প্ৰব্লেম হয় বা কিবা অসুবিধা হৈ যায় তেতিয়া তৎকালীন ব্যৱস্থা ৰাখি কৰি থৈ দিছে আৰু আপোনালোকক মই দেখুৱাই আছোঁ। এয়া চাওক ছটা বজাত পাৰ কৰি কি কৰিব ছটা বজাত দিছে ডাঙৰ এক্সিডেণ্ট হৈ গ'ল। বহুত ভাল কৰিছে, নাচা মানুহ হৈছে মিলাইছে। বেছি আশা কৰিলে নকল হয়। চাই ভাল হ'ব, চাই ভাল হ'ব।
তো ফ্ৰেণ্ডছ বৰ্তমান আহিছোঁ আৰু এখন যিটো মেইন মণ্ডপ আপোনালোকে দেখিছে এই মণ্ডপটো আৰু বৰ্তমান দেখিছে পুলিচ প্ৰশাসন ৰখি আছে ইয়াত আৰু প্ৰশাসনসকলে তদাৰকত ব্যৱস্থা আছে আৰু আপোনালোকক দেখুৱাই আছোঁ মাৰিনে এই আছা থেংক ইউ ফ্ৰেণ্ডছ চাওক এজন কিন্তু মানুহ কিন্তু দেখাত মানুহ যেন নালাগে তেওঁ ভৰিৰ পৰা ওপৰলৈকে দেখুৱাই দিছে আপোনালোকক আপোনালোকে চাওক কিন্তু মানুহ হয় কিন্তু তেখেতে চকুতে মাৰিছে চাওক দেখিছে বহুত ধৈৰ্যশীল হয় মানুহজনে থিয় হৈ আছে তেনেকৈ আৰু এনেকৈ গাত
লাইট লগাই পেলাই এনেকৈ আছে, কিন্তু মানুহে দেখা আঁতৰ পৰা দেখে যে পুতলা হয় বা কিবা কাৰ্টুনে বনাইছে বুলি ভাবে, কিন্তু মানুহ হয় এখেত। তো এইটো এটা বহুত ব্যক্তিগত বস্তু দেখিলোঁ, চ' আপোনালোকক গতিকে দেখুৱালোঁ। ভকত গাঁও যে এইটো বাপেক ললিনী যে নানা ধৰণৰ হেৰি আছে, ফুল বাগান যে কৰিছে। ফ্ৰেণ্ডছ, মানে কি ভাওনাখনৰ যি মানে ভাওনা চলি আছে, তো ইটো পাৰ্টিয়ে সিটো পাৰ্টিৰ ভাওনা মানে একো বুজি নাপায়, বাজি নাপায়, তো এনেকুৱা ধৰণৰ ভাওনা। গতিকে ভাওনাটো বেলেগ ব্যক্তিক্ৰম ভাওনা চাই আছোঁ, আৰু তাকে আপোনালোকক দেখুৱালোঁ। বাটতে লগ পাই গ'লোঁ বাবাকেইজনক। চ' এখেতলোকে মানে নৃত্য কৰিব আহিছিলে আৰু ভাওনা কৰিব আহিছিলে, আৰু মই এখেতলোকক সুধিছোঁ যে আপোনালোকে যে খালী গাই আছে, তো আপোনালোকৰ ঠাণ্ডা লগা নাই নেকি বাৰু? বাবা ঠাণ্ডা নালাগে নেকি বাৰু? হয় নেকি? ঠিকে আছে। তেও আপোনালোকৰ মানে বাবা আপোনালোকৰ গাত শক্তি আছে, গতিকে আপোনালোকৰ ঠাণ্ডা লগা নহয়। ঠিকে আছে, ভাল লাগিল বাৰু। ঠিক আছে, ভাল লাগিল বাৰু, আহিম বাৰু। ঠিক আছে, বাই বাই। ফ্ৰেণ্ডছ, তেখেতলোকক লগ পালোঁ। হয় নেকি? ঠিক আছে, শুনিম বাৰু। তো ফ্ৰেণ্ডছ, মানে তেখেতলোকক লগ পালোঁ, ভাল লাগিল, দুআষাৰ পাতিলোঁ। চ' এতিয়া বৰ্তমান সকলো চাই কৰি হ'ল, আৰু বৰ্তমান এতিয়া ঘৰলৈ যাওঁগৈ, আৰু সময় হ'ল। চ' ভিডিঅ'টো ইমানেই আছিলে। চ' আপোনালোকে যদি চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব।